হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক মই গুগল পে' কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰি দেখুৱাম। ৰেজিষ্টাৰ কৰাৰ পাছত আপুনি কেনেকৈ ইনকাম কৰিব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। পোনপ্ৰথমতে আপুনি প্লে' ষ্ট'ৰ অ'পেন কৰক। প্লে' ষ্ট'ৰ অ'পেন কৰাৰ পিছত একেবাৰে ওপৰত দেখিবলৈ পাব চাৰ্চ ফৰ এপছ এণ্ড গেমছ। তাতে টাইপ কৰক গুগল পে' বুলি। গুগল পে' টাইপ কৰাৰ পিছত চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব গুগল পে'। তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইনষ্টলত ক্লিক কৰক। ইনষ্টলত ক্লিক কৰাৰ পিছত যদি আপোনালোকে প্লে' ষ্ট'ৰত গুগল পে' বিচাৰি নাপায় তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম। আপোনালোকে তাৰ পৰাও ডাউনলোড কৰিব পাৰিব। এতিয়া আপুনি অ'পেনত ক্লিক কৰক। অ'পেনত ক্লিক কৰাৰ পিছত আপোনাৰ বেংকৰ লগত লিংক থকা মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰক। টাইপ কৰাৰ পিছত তলত দেখিবলৈ পাইছে নেক্সট, তাতে ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পিছত আকৌ তলত দেখিবলৈ পাব নেক্সট, তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব। সেই OTP নাম্বাৰটো আপুনি ইয়াতে টাইপ কৰক। টাইপ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইউজ ইউৰ স্ক্ৰীন লক। তাৰ তলতে থাকিব ইউজ গুগল পিন। আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব পাৰিব। চিলেক্ট কৰাৰ পিছত কণ্টিনিউত ক্লিক কৰক। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। এতিয়া আপুনি একেবাৰে ওপৰত দেখিবলৈ পাব ৰিষ্ট'ৰ একাউণ্টছ। তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত এক্টিভত ক্লিক কৰক। এক্টিভত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাব বহুতকেইটা বেংকৰ নাম। আপোনাৰ কোনটো বেংক হয় সেইটো আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত এলাউত ক্লিক কৰক। এলাউত ক্লিক কৰাৰ পিছত অ'কেত ক্লিক কৰক। অ'কেত ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে আপোনাৰ একাউণ্ট ভেৰিফাই হৈ আছে। ভেৰিফাই হোৱাৰ পিছত আপুনি একেবাৰে তলত দেখিবলৈ পাব প্ৰচেছ। প্ৰচেছত ক্লিক কৰক। প্ৰচেছত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাইছে আপোনাৰ ATMৰ লাষ্টৰ 6টা ডিজিট নাম্বাৰটো টাইপ কৰিব দিছে। ইয়াতে আপুনি টাইপ কৰক। টাইপ কৰাৰ পিছত মান্থ ইয়াৰটো টাইপ কৰক। টাইপ কৰাৰ পিছত একেবাৰে ওপৰত দেখিবলৈ পাইছে কাৰৰ দৰে, তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত একেবাৰে তলত দেখিবলৈ পাব ক্ৰিয়েট UPI পিন। ইয়াত ক্লিক কৰাৰ পিছত দেখিবলৈ পাব ইণ্টাৰ UPI পিন। তাতে আপোনালোকে 6 ডিজিটৰ নাম্বাৰ ইণ্টাৰ কৰক যাতে আপুনি নাম্বাৰটো মনত ৰাখিব পৰাকৈ। আপোনাৰ গুগল পে' ব্যৱহাৰ কৰোঁতে এই নাম্বাৰটো লাগি থাকিব, তাৰ বাবে আপুনি মনত ৰাখিব পৰাকৈ নাম্বাৰ টাইপ কৰক। একেবাৰে তলত দেখিবলৈ পাইছে ইনভাইট। তাতে ক্লিক কৰি আপোনাৰ লগ বন্ধুসকলক গুগল পে' ৰেজিষ্টাৰ কৰিবলৈ দিয়ক আৰু আপুনি এবাৰত 81 ৰুপিজ পাব। তেনেকৈ আপুনি গুগল পে'ত ইনকাম কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ৰিৱাৰ্ডত মই বৰ্তমানলৈকে 675 ৰুপিজ জিকিলোঁ। আপোনালোকেও তেনেকৈ জিকিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাটছিং।